এক পৰমাৰ্থিক মহালীলা প্ৰভু ভগৱন্তে কৰি আছে ৰাসলীলাৰ জৰিয়তে। কিন্তু উপৰুৱাকৈ চালে এটা লৌকিক এক বিৱৰণৰ অনুসাৰে গোপীসকলৰ লগত তেওঁ এক সাধাৰণ এক ৰংগ খেলা কৰি আছে। কিন্তু স্বৰূপতে ক'বলৈ গ'লে এইটো ৰংগ খেলা নহয়, এইটো মহাভক্তিৰ পাৰমাৰ্থিক লীলা চলি আছে। যেতিয়া গোপীসকলৰ সমস্ত মন পুৰাবৰ কাৰণে কৃষ্ণই তেওঁলোকৰ লগত মহাৰাসলীলা কৰিলে, কামনাৰ সমস্ত জুই নিৰ্বাপিত কৰিবৰ কাৰণে সৰ্বতো প্ৰকাৰে তেওঁ প্ৰচেষ্টা কৰিলে। তাৰ পিছতে গোপীসকলৰ মনত কৃষ্ণক লাভ কৰাৰ যিটো অহংকাৰ, সেই অহংকাৰৰ কথা বুজি কৃষ্ণই ভাবিলে যে মোৰ ভক্তসকলৰ মনত পোৱাৰ আনন্দৰ অভিমান অহংকাৰ কিমান ক্ষতিকাৰক, নিশ্চয় এই অহংকাৰ দূৰ কৰিব লাগিব। যি কৃষ্ণক লৈ তেওঁলোকে অহংকাৰ কৰিছিল যে আমাৰ ৰূপত এতিয়া মোহিত হৈ কৃষ্ণই আমাক এৰিব নোৱাৰা হ'ল, আমাৰ পিছে পিছে তেওঁ আহিব লগা হ'ল, অৰ্থাৎ আমি কৃষ্ণক ৰূপেৰে গুণেৰে সৰ্বতো প্ৰকাৰে মোহিব পাৰিছোঁ। এই অহংকাৰ কিন্তু জগতৰ ঈশ্বৰক কোনোবাই জানো মোহিব পাৰে? গতিকে ঠাইতে তেওঁ অন্তৰ্ধান হৈ সকলোকে তেওঁৰ ৰং চাই আছে যে কাৰ অন্তৰত কি ভাৱনা আহে। হেৰুৱাৰ যিটো বেদনা কিমান ভয়ংকৰ হ'ব পাৰে গোপীসকলে বুজক। আৰু সেই অনুসাৰে কৃষ্ণক চাৰিওফালে বিচাৰিলে, চলাত কৰিলে, নাপালে। কিন্তু তাৰপিছত তেওঁ কৃষ্ণৰ সন্ধান লৈ তেওঁলোকে কাৰ কাৰ ওচৰলৈকে গৈছে ইয়াৰ আগত বৰ্ণনা দিছে। ফুলক সুধিছে, গছক সুধিছে, আৰু জীৱ জন্তুক সুধিছে, পক্ষীক সুধিছে, যমুনাৰ বালিক সুধিছে। এনেদৰে সৰ্বত্ৰতে যিমানখিনি শক্তি পাৰমাৰ্থিক বা লৌকিক যিমান শক্তি বৃন্দাবনত ৰৈ আছিল, জীৱৰূপতে হওক বা জীৱহীন এক জড়ৰ ৰূপতে হওক, সমস্ততে কৃষ্ণৰ বতৰা সুধি হাইৰাণ হৈ গৈছে, কিন্তু কোনো নকয়। স্বৰূপতে ক'বলৈ গ'লে যিসকলৰ ওচৰত তেওঁলোকে কৃষ্ণৰ ক'ত আছে বুলি সুধিছিল, সেই সকলে কৃষ্ণক কিন্তু দেখিয়ে আছিলে সেই সময়ত। গতিকে দেখি থকা কৃষ্ণক যদি কোনোবাই দেখা নাপায়, কেনেকৈ দেখুৱাই দিব এইটোৱে বুলি, গতিকে তেওঁলোকে মৌন হৈ ৰৈ আছে। বাৰু যি কি নহওক, তাৰপিছতে তেওঁলোকৰ আত্ম উপলব্ধি আহিল, বাহিৰত কৃষ্ণক বিচাৰি লাভ নাই। যিজন কৃষ্ণক বিচাৰিবলৈ যাওঁতে আমি হাবাথুৰি খাই আছো, এইজন কৃষ্ণক বাহিৰত বিচৰাৰ পৰিৱৰ্তে তেওঁৰ নাম, তেওঁৰ গুণত, তেওঁৰ লীলাত তেওঁক বিচাৰিব লাগিব। মনত এই আত্মবুদ্ধি আহি গ'ল। প্ৰতিগৰাকী গোপীয়ে বিষয়টো আলোচনা কৰিলে, আমি আৰু কৃষ্ণক বিচাৰি এতিয়া আৰু হাবাথুৰি খাব নোৱাৰো। গতিকে এতিয়া সেই কৃষ্ণক আমি এতিয়া নিজৰ লীলাৰ মাজতে বিচাৰিবলৈ যত্ন কৰিম। জন্মৰ পৰা কৃষ্ণইনো কি কি লীলা কৰিলে সেইখিনি সোঁৱৰণো হ'ব, আৰু তেওঁৰ লীলাৰ মাজত তেওঁলোকো এতিয়া মত্ত হ'ব। অৰ্থাৎ কৃষ্ণৰ মাজতে যেন তেওঁলোকে ঘূৰি ফুৰিবৰ কাৰণে আধ্যাত্মিকভাৱে তেওঁলোকে চিন্তা কৰিলে। সেইকাৰণে কৈছে, বিপৰীত ভাৱনা মিলিল মহোদয়, একো নুখুমৈ মনে দেখো কৃষ্ণময়, ভৈল আতি সৰসিতে ৰোমাঞ্চ শৰীৰ, অবিচ্ছেদে শ্ৰৱৈ ধাৰে নয়নৰ নীৰ। যেতিয়াই কৃষ্ণময় ভাৱনাই নিজৰ হৃদয়ত সেইজনক বিচাৰিবলৈ যত্ন কৰিলে, তেতিয়াই সমস্ত ভগৱন্ত কৃষ্ণৰ ৰূপ, ৰস, গোন্ধ, স্পৰ্শ
হৃদয়ত প্ৰবাহিত হ'বলৈ আৰম্ভ কৰিলে তাৰ পিছত সেই কৃষ্ণৰ ঐশ্বৰ্য মহিমা মণ্ডিত লীলাৰ কথা সোঁৱৰণ কৰি তেওঁলোকৰ চকুৰ পানীৰে ধাৰাসাৰ ববলৈ আৰম্ভ কৰিলে আৰু সেই চকুৰ পানীৰে জগতক মনিব নোৱাৰা এটা অৱস্থা হ'ল আৰু লগে লগে পৰমানন্দ সুখ অনুভৱ কৰিছে তেওঁলোকৰ হৃদয়ত ইমান সময়ে কৃষ্ণক বিচাৰি হাবাতৰি খাওঁতে দুখৰ ওপৰত দুখ অনুভৱ কৰিছিল কিন্তু যেতিয়া হৃদয়তে কৃষ্ণক স্মৰণ কৰিলে লীলা ৰোমন্থন কৰিলে লগে লগে কৃষ্ণময় প্ৰেমত তেওঁলোকৰ আনন্দৰ যি মহা ৰস সেই ৰস যেন তেওঁলোকে পান কৰিবলৈ আৰম্ভ কৰিলে গতিকে এতিয়া প্ৰত্যেকগৰাকী গোপীয়ে কৃষ্ণই কৰা লীলা সেই লীলাৰ মতে এখন এখন নাটক কৰিবলৈ আৰম্ভ কৰিলে কটু কৃষ্ণ হৈ কটু দৈত্য বেশে কৰিবে লাগিলা কৃষ্ণ চেষ্টা কৰা আশেষে 3 দিনৰ দিনাখনৰ পৰাই তেওঁ দৈত্যবধৰ কাৰ্যত লাগি গৈছিল তেওঁ পুতনাক বধ কৰিছিল এতে কেনেকেনে পুতনাক বধ কৰিলে পুতনানো কেনেকৈ আহিছিল এইখন ব্ৰজধামলৈ তাৰ কাৰণে তেওঁলোকে কোনোবাই পুতনা হৈছে আৰু কোনোবাই কৃষ্ণ হৈছে চাওক পুতনা হোৱাটো কিমান এটা আনন্দৰ কথা আমাৰ ৰাস মহোৎসৱ চলি আছে এই মহা ৰাস মহোৎসৱত ৰাক্ষস হ'বৰ কাৰণে ৰাক্ষসখিনি হ'বৰ কাৰণে ভাও ল'বৰ কাৰণে আমাৰ ভকতৰ মনতো কিমান দুৰ্বাসনা জাগে চিন্তা কৰি চাওকচোন বাৰু আমাৰ নিজৰ চৰিত্ৰটোক জানো অসুৰ দৈত্য বনাবৰ কাৰণে কোনোবাই ভাবো জানো বাৰু নাভাবো কিন্তু এই মহা ৰাসলীলা বুলি কওঁতেই কৃষ্ণৰ যিটো মহা মহিমা মণ্ডিত যিটো ৰূপ সেইটো পাবৰ কাৰণে প্ৰযত্ন কৰোঁতেই আমি ৰাক্ষস হ'বৰ কাৰণেও দৈত্য দানৱ হ'বৰ কাৰণেও আমি অতি আগ্ৰহ কৰিব লগা হওঁ কিয়নো মই যদি ৰাক্ষস হ'লে যদি মই কৃষ্ণক পাওঁ ৰাক্ষস হ'লে যদি কৃষ্ণ যদি মোৰ ওচৰলৈ আহে কৃষ্ণৰ লগত যদি মই লীলা কৰিব পাৰোঁ ইয়াতকৈ আৰু কি লাগে য'ত কৃষ্ণ আছে তাত দৈত্য দানৱ অসুৰ কোনো নাই লোককে দেখুৱাবৰ কাৰণেহে দৈত্য সজোৱা হৈছে লোককে বুজাবৰ কাৰণে ৰাক্ষসখিনি সজোৱা হৈছে কিন্তু যদিহে সেই ৰাক্ষসখিনিয়ে দৈত্য দানৱে যদি কৃষ্ণৰ লগত যদি লীলা কৰে তেওঁ কৃষ্ণময় হৈ পৰে তেওঁ কৃষ্ণৰ বাহিৰে আনক একোৱে চিনি নাপায় দেশ দুনিয়াত কি হৈছে নহৈছে বেলেগ কথা গতিকে সেইজন দৈত্যক ভগৱন্তে সকলোতকৈ বেলে বেছি কৃপা কৰে কাৰণ এইখন সংসাৰত দেহ সংসাৰত দৈত্য দানৱ আৰু দেৱতা দুটা শক্তি আছে দেৱ শক্তিক আশ্ৰয় কৰি আমি কিছু কৰ্ম কৰোঁ আৰু দৈত্য শক্তিক আলম কৰিও আমি এই দেহৰ জৰিয়তে কৰ্ম সাধন কৰোঁ এটা ভগৱন্তে কৈছে দুইটাৰ স্বৰূপ তুমি উপলব্ধি কৰা দুইটাৰ স্বৰূপ অতি শুদ্ধভাৱে তুমি মোক নিবেদন কৰা তেতিয়া দুইটাৰ ৰূপতে তুমি মোক পাবা যদি দৈত্যও হ'ব নোৱাৰা দেৱতাও যদি হ'ব নোৱাৰা দেৱ দৈত্যৰ মাজত যদি সম্পৰ্ক ৰাখি ভাল বেয়া দুইটা গুণৰ মাজেৰে কৰ্ম যদি কৰা তেতিয়াহ'লে সংসাৰত তুমি মজি থাকিবা মোক তুমি কেতিয়াও নাপাবা গতিকে দেৱতাসকলে যি তপ কৰিব নোৱাৰে দৈত্য দানৱসকলে কিন্তু তাতোকৈ বেছি তপ কৰি ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সমৰ্থ হয় কিন্তু জগতৰ লোকসমূহে বুজি নাপায় কংসই কিয়নো ভগৱন্তক অন্তিমত পাবলৈ সমৰ্থ হ'ল এই কথাটো আমি জানিব লাগিব যি সময়তে তেওঁ চিন্তা কৰিলে বুজি পালে যে তেওঁৰ কালৰূপী মহাশক্তি দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম হ'ব সেইখিনি সময়ৰ পৰাই তেওঁ কেৱল কৃষ্ণময় ভাৱনাত থৰ থৰ কম্পমান হৈ আছে
কৃষ্ণক কেনেকৈ মাৰিম, কৃষ্ণ মাৰিলে মৰিলে মোৰ আৰু ভয় নাই, এনেকুৱা এটা তীব্ৰ ভাৱনা তেওঁ জাগৰণ হৈ এটা এটাকৈ দৈৱকীৰ 6টা সন্তান বধ কৰিলে। সপ্তম সন্তানটো কি হ'ল, তেওঁ ৰহস্যৰ মাজত সোমাই থাকিল। দ্ৰৌপদীৰ দৰে আপোনাৰ দৈৱকীৰ দৰে এগৰাকী মহাশান্তি সতী নাৰীৰ গৰ্ভ নষ্ট হোৱাটো কেতিয়াও তেওঁ মানি ল'ব পৰা নাছিল, কিন্তু হৈ গ'ল। কিন্তু তেওঁ তাৰ তত্ত্বটো বুজিব নোৱাৰিলে। অষ্টম সন্তানটো তেওঁ পুত্ৰ হ'ব বুলি জানিছিল, কিন্তু পুত্ৰ নহ'ল। তেওঁৰ দৃষ্টিত কি পালে, দৈৱকীৰ কোলাৰ পৰা টানি আনোতে কন্যা সন্তান এটিয়ে আকাশলৈ উৰা মাৰি গুচি গ'ল। কৈ গ'ল তেওঁক যে তোৰ কাল আৰু জম ইতিমধ্যে জন্ম হ'ল, তোমাৰ আৰু ৰক্ষা নাই। সেই মুহূৰ্তৰ পৰাই কংসৰ জীৱনত কৃষ্ণই এনেদৰে প্ৰভাৱিত কৰিলে, যিফালে চাই সেইফালে শত্ৰু বুদ্ধিয়ে কৃষ্ণকে দেখা পায়। সেই সময়ৰ পৰাই তেওঁ আহাৰ নিদ্ৰা সুখ ভোগ সমস্ত তেওঁৰ হৰণ হৈ গ'ল। অৰ্হনিকে তেওঁ শয়নে সপোনে কেৱল কৃষ্ণকেই দেখা পায়। তেতিয়াহ'লে কম তপ হ'ব পাৰেনে? কৰ্মৰে যি নকৰক তেওঁৰ অন্তৰৰ বাসনাই কৃষ্ণকে তেওঁৰ দেখা পায়। যত জীৱ তত শিৱ, এই ৰূপতে যেন যিফালে চায় সেইফালে যেন গছত চকু পৰিলেও কৃষ্ণকে দেখা পায়, বনত চকু পৰিলেও কৃষ্ণকে দেখা পায়, জীৱ জন্তুত চকু পৰিলেও কৃষ্ণকে দেখা পায়। জানোচ ছদ্মবেশ কৰি আহি এই কৃষ্ণই মোকেই মাৰিবলৈ আহিছে। অৰ্থাৎ তেওঁ কৃষ্ণময় ভাৱনাই এটা সময়ত 14টা বছৰৰ পিছত তেওঁ মহা মুক্তি পোৱাৰ সময় উপস্থিত হ'ল, যি সময়ত বৃন্দাবন লীলা সমাপ্ত কৰাৰ পিছত তেওঁ আৰু বৃন্দাবনত থকাৰ ইচ্ছা নকৰিলে। নাৰদক মাতি আনিলে। এই যে ৰাসলীলা চলি আছে, এয়াই হৈছে ভগৱন্ত কৃষ্ণৰ বৃন্দাবনৰ শেষ লীলা। ইয়াৰ পিছত তেওঁ নাৰদক মাতি আনি ক'লে যে ইয়াৰ পিছত কি কৰিব লাগে তুমিতো জানা, গতিকে কংসক গৈ তুমি বতৰা দিয়াগৈ যে তেওঁৰ কাল নামৰ শত্ৰুটো আন কোনো নহয়, নন্দ পুত্ৰ যশোদাৰ পুত্ৰ বোলে যাক জগতে পৰিচয় পাই আছে, সেয়া আন কোনো নহয়, দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান। পৰিচয় দি দিয়া দৈৱকীৰ সপ্তম সন্তানটো যে গৰ্ভনষ্ট হৈছিল দৈৱকীৰ, এয়া মায়া। সেই সপ্তম সন্তানটো গৈ ৰোহিণীৰ গৰ্ভত স্থিতাপি লৈ এতিয়া তেওঁ বসুদেৱৰ সপ্তম পুত্ৰ বলোৰাম। তুমি গৈ পৰিচয় দিয়াগৈ। নাৰদৰ জৰিয়তে কংসই এই পৰিচয়টো সময়ত পালে। বাৰু যি কি নহওক, আজি এই বৃন্দাবনত ঠিক তেনেকৈ কৃষ্ণই যাৰ যাৰ লগত লীলা কৰি আছে, সেই লীলাৰ ভাও জুৰিবৰ কাৰণে প্ৰত্যেকগৰাকী গোপীয়ে মনস্থ কৰিলে। সেইকাৰণে কৈছে, কোনোজনে যদি পুতনাৰ বেশ লৈছে, পুতনাৰ বেশ লৈ পুতনাই কি কৰিছিল, বিষতন কৃষ্ণক দিছিল আৰু বিষ খুৱাই কৃষ্ণক মাৰিম বুলি কৰিছিল। সেই লীলাটো এতিয়া তেওঁলোকে সুন্দৰভাৱে এখন নাটকৰ জৰিয়তে তেওঁলোকে কৃষ্ণক পোৱাৰ যিটো বাসনা, সেই বাসনাটো এটা তেওঁলোকে লাভ কৰিব বিচাৰিছে। পুতনাৰ বেশে কতোজনী দেই স্তন, কেহু শিশু কৃষ্ণ হুয়া সুখয় জীৱন। কোনোবাই কৃষ্ণ হৈ সেই ৰাক্ষসখিনিৰ স্তন পান কৰি সুখনাক পুতনাক কেনেকৈ বধ কৰিছিল, সেই মহালীলাটো তেওঁলোকে অভিনয়ৰ স্বৰূপতে কৰি আনন্দ লাভ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণ আহক। হে ৰাম, কত গোপী থাকে যেন শকত আকাৰে, কৃষ্ণ হুইয়া উভতা বৈ শৰণ হৰে।
যশোদাৰ বেশে কতো সবাতে বুকুত ধৰিলা বুলিয়া কত গোপী বসয় কৃষ্ণ শিশু ৰূপ ধৰি তৃণাৱৰ্ত হুইয়া কতো গোপিনেই হৰি কত গল চিপি যেন মাৰিয়ালি অসুৰে কহিতে থাকে পৰিয়াসী কৃষ্ণ হৈয়া কত গোপী ফুৰে আঁঠু কাঢ়ি কংকালতে ঘংগৰ ঘুংগুৰা কৰে খাৰে বিষৰ শুনিয়া নাদ ভয়ে যশোদা মাধৱে যেন অধৰয় খাবতি ঐ ৰামে কটু কটু ৰাম কৃষ্ণ দুয়ো ভাই কত বৰ্ষ হুইয়ে তাকেই পুৰন্ত চৰাই অবৰ্ষ সুৰ হুইয়া কত কৈত ভূৰে চৰি কপিহুক লাগি তাক এ মাৰয় ধৰি কৃষ্ণ প্ৰভু ভগৱন্তই যিখন সংসাৰ ৰসময় কৰিবৰ কাৰণে প্ৰযত্ন কৰি মহা শিক্ষা প্ৰদান কৰিলে এইখন সংসাৰত প্ৰভু ভগৱন্তই 64টা কলা তেওঁ নিৰ্মাণ কৰি দিলে এই 64টা কলাত যিয়ে পাৰ্গত হয় তেওঁ ঈশ্বৰৰ শক্তি লাভ কৰিব পাৰে সমস্ত জগতৰ শক্তি এই 64টা কলাৰ ভিতৰত আটাইতকৈ ৰসময় কলাটো হৈছে অভিনয় আনৰ ভাও দিব পৰা যিটো কলা এই অভিনয় কলাটোৱে আটাইতকৈ বেছি ৰসময় এই ৰসময় কলাত যি সকলে নিজকে পবিত্ৰ কৰায় তেওঁলোকৰ সেই মুহূৰ্তত নিজৰ পৰিচয় হেৰুৱাই পেলায় মই কোন তেওঁ সেইজনৰ চৰিত্ৰত তেওঁ সোমাই পৰে সেইজনৰ বাহিৰে সেই সময়ত তেওঁ কাকো চিনি নাপায় গতিকে যিজনে এই ৰসময় চৰিত্ৰটোত অভিনয় কৰে সেইজনেই প্ৰকৃততে ভগৱন্তকেই হওক বা যাক তেওঁ ইষ্ট বুলি ভাবিছে সেইজনৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন থাকে নিজৰ আত্ম অহংকাৰ সমস্ত মিলাক শেষ হৈ যায় চিন্তা কৰি চাবচোন বাৰু হয়নে নহয় নাটক এখন যেতিয়া কৰি থাকিব নাট্যকাৰজনে সুখ দুখৰ মাজত যিটো অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকৰ মন পুলকিত কৰিব পাৰে সেইজনৰ অভিনয়ে তেওঁ হাঁহিলে সমস্ত হাঁহিব তেওঁ কান্দিলে সমস্ত দৰ্শকে কান্দিবলৈ বাধ্য হ'ব সেই সময়ত তেওঁৰ যিটো মানসিক ৰূপ অধ্যয়ন কৰিবলৈ প্ৰযত্ন কৰকচোন সেই সময়ত তেওঁ সেইজন হৈ থকা নাই তেওঁ যিটো চৰিত্ৰত সোমাইছে সেই চৰিত্ৰৰ ৰূপ তেওঁ লৈছে আজি এনেকুৱা এটা ৰূপে সুন্দৰভাৱে প্ৰতিপালন কৰিছে ইয়াৰ পিছত কৃষ্ণই যেতিয়া দ্বাৰকা লীলা কৰিব দ্বাৰকা লীলাত এটা মহা চৰিত্ৰৰ আগমন ঘটিব সেই চৰিত্ৰটোৱে হৈছে পৌণ্ড্ৰক
কাশী ৰজা পৌণ্ড্ৰক দেখাত পৌণ্ড্ৰকে এক জক্কৰৰ দৰে বহুৱাৰ দৰে তেওঁ এটা চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁ নিজেই কৃষ্ণ হৈছে তেওঁ নিজেই কৃষ্ণৰ সমস্ত শক্তি লাভ কৰা বুলি তেওঁ কৈছে কৃষ্ণৰ বেশ ভূষা অস্ত্ৰ শস্ত্ৰ পৰ্যন্ত সমস্তবিলাক আহৰণ কৰি তেওঁ নিজেই ঘোষণা কৰিছে যে আচল ঈশ্বৰজন হ'ল মই দ্বাৰকাত থকাজন নকল এনেকৈ কৰি তেওঁ কৃষ্ণময় ভাৱনাৰে সমস্ত জগতক বিভ্ৰান্ত কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে আৰু শেষত তেওঁ কৃষ্ণক আহ্বান কৰিছে যে তোমাৰ কি শক্তি আছে দুটা দুটা কৃষ্ণ থাকিব নোৱাৰে এই জগতত হয় তুমি থাকিব লাগিব হয় মই থাকিব লাগিব কিন্তু তুমিতো থাকিব নোৱাৰা কাৰণ তুমি নকল মই আচল এইটো ৰূপ লৈ তেওঁ গোটেই জগতত যিটো কৰি আছিল সাধু সন্ত মহন্তসকলে দেখি বুজি তেওঁলোকেও হাহাকাৰ কৰি উঠিছিল কি হ'ব এতিয়া তেওঁলোকৰ মনতো কিছুমান ভ্ৰম হৈ গৈছিল যে দ্বাৰকাপতিজন আচল কৃষ্ণ নহয় নেকি কাশীপতিজনহে আচল নেকি কিন্তু কৃষ্ণই যেতিয়া পৌণ্ডকৰ যুদ্ধৰ সমস্ত আহ্বান যেতিয়া তেওঁ স্বীকাৰ কৰিলে কৃষ্ণই আহি পৌণ্ডকক যেতিয়া যেনেকেই নহওক বধ কৰিলে বধ কৰাৰ পিছত পৌণ্ডক মহামুক্তি পাই গ'ল তেতিয়াই কৃষ্ণক প্ৰশ্ন কৰিছিল বহুজনে যে হে প্ৰভু তুমি কি লীলা কৰিছা যে দুষ্ট এজনে তোমাৰ ভাও লৈ ইমান এটা মহা তেওঁ দুখ কৰিলে আৰু সেইজনক তুমি মৃত্যুৰ চলেৰে এনে মহা মুক্তি কিয় দিব লাগে তুমি ইচ্ছা কৰা হেতেন তেওঁ বধ কৰিবৰ কাৰণে কত উপায় আছিল জৰাখণ্ডক বধ কৰিবৰ কাৰণে তুমি কোনো কাৰণতে চেষ্টা নকৰি 18 বাৰ জৰাখণ্ডৰ লগত যুদ্ধ কৰি শেষত তুমি পলাই গলা পিছত ভীমৰ হাতেৰে তাক বধ কৰালা এই পৌণ্ড্ৰকক বধ কৰিবৰ কাৰণে তুমি ঠিক তেনেকে আনৰ হতুৱাই কিবা নকৰিলা তুমি নিজে কিয় বধ কৰি তেওঁক মহা উপকাৰ কৰিলা তেতিয়া এই ৰহস্যটোৰ কথা কৃষ্ণই কৈছে তোমালোকে বুজি নাপাবা তেওঁ এবাৰ হলেও মোৰ ৰূপটো পাবৰ কাৰণে তেওঁ বিচাৰিছে নিজকে কৃষ্ণ সজাবৰ কাৰণে বিচাৰিছে এই মুহূৰ্তৰ পৰা তেওঁ কৃষ্ণময় হৈ গৈছে কৃষ্ণৰ বাহিৰে তেওঁ একো নহয় এনেকুৱা এক অন্তৰত শুদ্ধ শক্তি লৈ তেওঁ যি কৰিছে তাত মোৰ ক'ব লগা নাই কিন্তু তেওঁ সম্পূৰ্ণ কৃষ্ণৰ অভিনয় কৰি কৃষ্ণৰ ভাৱ লৈ তেওঁ কৃষ্ণৰ লগত বিলীন হৈ যাবৰ কাৰণে তেওঁ বিচাৰিছে সেই কাৰণে তেওঁ মুক্তি পাইছে তদ্ৰুপ আজি গোপীসকলেও এতিয়া এই বৃন্দাবনত যিমান বিলাক লীলা কৃষ্ণই কৰিলে সমস্ত বিলাক লীলা এতিয়া তেওঁলোকে কৰাৰ চলেৰে তেওঁলোকে দৈত্য হওক দানৱ হওক অসুৰ হওক যিয়ে নহওক কৃষ্ণৰ লগত যদি তেওঁলোকৰ সম্বন্ধ হয় তেতিয়াহ'লে মহামুক্তি পায় এইটো জ্ঞান আৰু ধাৰণাৰে সৈতে যে কতো গোপী থাকে যেন শকত আকাৰে কৃষ্ণ হৈয়া উভতাই চৰণ পহাৰে কোনোবাজনী গোপীয়ে শকতৰ ৰূপ লৈ গৰু গাড়ী ৰূপ লৈ আছে আৰু কৃষ্ণই তলত শুই থাকি গুৰিয়াই শকতখন গৰু গাড়ীখন ভাঙি পেলাইছে এয়া হ'ল অলৌকিক এক লীলা তাৰ মাজতে কৰিছে আনন্দ কোনোবাজনে যশোদা হৈছে যশোদা হৈ নিজৰ পুত্ৰক কেনেকৈ মৰমেৰে সাৱটি আঁকোৱালি ধৰি তেওঁক যেনেকৈ মৰম কৰিছে ঠিক তেনেকৈ কোনোবাই যশোদা হৈছে কোনোবা কৃষ্ণ হৈছে দুয়ো সাৱতা সাৱটি কৰি প্ৰেমৰ এই অভিনয়টো কোৱাইছে কটুৱে দৈত্যৰ ভয়ত হাহাকাৰ কৰি কৃষ্ণক বিচাৰি যাওঁতে নিজকে শক্তি দিবৰ কাৰণে নিজৰ মুখৰ পৰা থু উলিয়াই নিজৰ দেহত খানি লৈছে যেন অপশক্তিয়ে মোৰ দেহটোক
যেন কোনো কাৰণতে চুব নোৱাৰে চোৱা দেহ এটা কোনোৱে কেতিয়াও লাৰি অপবিত্ৰ হ'ব নোৱাৰে এয়া হৈছে আমাৰ মৌলিক এটা ধাৰণা ভয়ত বিতত হৈ যেতিয়া দৈত্য দানৱে ভূতে পিখাচে আমাক মাৰিবৰ কাৰণে আমাক নিবৰ কাৰণে আহিছে বুলি গম পোৱা যায় তেতিয়া আমি নিজৰে হোক বা নিজৰ পিতৃ মাতৃয়ে হোক থু উলিয়াই এই অখিষ্ট বস্তুখিনিকে দেহে মোৰে সানি দি এইটো বিচাৰে যে এই অখিষ্ট বা অপবিত্ৰ বস্তুটোক কোনেও নিশ্চয় লৈ যাব নিবিচাৰে এই কাৰণে আমি ৰক্ষা পৰিম এনেকুৱা এক ভাৱনা আহে আৰু সেইটো লীলাও আজি কৰিছে মায়া হৈ কোনোবাই তৃণাৱৰ্তৰ অসুৰৰ ভাও লৈছে কৃষ্ণ হৈ তেওঁৰ গলত চেপি ধৰি কাৰোবাক মাৰিছে তৃণাৱৰ্তই ভয়ংকৰ চিঞৰ মাৰি মৰি যোৱাৰ ভাও কৰিছে ঠিক তেনেকৈ যেতিয়া ব্ৰজধামত আঁঠু কাঢ়ি কাঢ়ি ইঘৰে সিঘৰে ঘূৰি ফুৰিছিল কৃষ্ণই কটু গোপীয়ে ঠিক তেনেকৈ সেই কৃষ্ণৰ ৰূপটোকে তেওঁলোকে আঁঠু কাঢ়ি এনেদৰে ইঘৰে সিঘৰে গৈ কৃষ্ণই যিটো জগৰ কৰিছিল চুৰ কৰিছিল লৱণো চুৰ কৰি খাইছিল নানা ধৰণৰ পাত্ৰবিলাকক ভাঙি পেলাইছিল ঠিক তেনেকৈ সমস্ত অভিনয় কৰি কৰি তেওঁলোকে নিজৰ কথাও পাহৰিলে জগতৰ কথাও পাহৰিলে আৰু শত সহস্ৰ যিমানবিলাক লীলা এই সমস্তবিলাক লীলা কোনো এটা লীলাকো বাদ নিদিয়াকৈ তেওঁলোকে কেৱল কৃষ্ণময় ভাৱনাৰ ৰসত মত্ত হৈ আছে আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁ কিন্তু নিৰাকাৰ ৰূপ লৈ তেওঁলোকৰ সমস্ত অভিনয় ৰূপ ৰস কাণ্ড কাৰখানা নিৰীক্ষণ কৰি পৰম তৃপ্তি লাভ কৰি আছে কৃষ্ণ আহক হুয়া কতু দামুরি ধে নুর দুগ্ধ খাই হাতত কান্দিয়া কৃষ্ণ হুয়া গাই কত গোপী বকে যেন চুম্পি থাকৈ ভিৰি হুয়া কৃষ্ণ কতু জনী মাৰৈ তাক চিৰি কত গোপী কৃষ্ণ হুয়া বংশী বাৱৈ তুলি বেৰিহিয়া প্ৰশংসে কতো ধন্য ধন্য বুলি বংশীৰ নিশ্বাসে গাই ঢাকে নাম ধৰি কতো কতো গোপিয়া কৈ হাম্বাৰা কৰি কেহুজনী বাহু গৈয়া গোপিকাৰ গলে কৃষ্ণময় হুয়া কতো আনন্দতে চলে জ্ঞান গোপী গণময়ী কৃষ্ণ যদুপতি দেখ দেখ ইটো মোৰ কেন লীলা গতি নকৰিও ভয় বুলি কতো গোপী মাতে মই কৃষ্ণই আছো কি কৰিব বৃষ্টি বাতে এতিয়া এই কৃষ্ণময় ভাৱনাত সকলোবিলাক একাকাৰ হৈ গ'ল বলোৰাম আৰু কৃষ্ণই যি মহালীলা কৰি এতিয়া সেই মহালীলাক গোপীসকলে প্ৰাধান্য দিছে যে এই মহালীলা কেতিয়াও নৰৰ লীলা হ'ব নোৱাৰে মনুষ্য লীলা হ'ব নোৱাৰে এই মহালীলা
আচৰিত আচৰিতে যি শক্তিৰে এই লীলা কৰিছে এই লীলা জগতত সাধাৰণজনে কেতিয়া কৰিব নোৱাৰে সেই পৰম পুৰুষ ভগৱন্তজন আজি তেওঁলোকৰ লগত আছে তেওঁ ইচ্ছা কৰিলে তেওঁলোকৰ লগত সমস্তৰ লগতে থাকি বুজি সমস্ত কৰ্ম কৰি সকলোকে আনন্দ দিয়ে আৰু তেওঁ যদি ইচ্ছা নকৰে মুহূৰ্তৰ ভিতৰতে সমস্ত ত্যাগ কৰি থৈ যাব পাৰে সেইভাৱে আজি যিমানবিলাক লীলা কৰিলে সেইবিলাক কুঁৱৰী কুঁৱৰী গৈ আছে এটা এটাকৈ হিচাপ কৰি আছে যে কৃষ্ণই যিবিলাক লীলা কৰিলে তাৰ কোনোবা এটা বাকী থাকিল নেকি যিমানবিলাক অসুৰক যিবিলাক লীলাৰ মাজেৰে তেওঁক বধ কৰিলে সেইবিলাক মনত পেলাইছে আৰু অভিনয়ৰ জৰিয়তে যে কোনোটো লীলা প্ৰভু ভগৱন্ত কৃষ্ণই কৰা তাত যেন খুঁত ৰাখিবই তেওঁলোকে কৰিব লগা নহয় তাৰ কাৰণে নিজৰ মন প্ৰাণ সমস্তবিলাক একাকাৰ কৰি দিছে আৰু এনেদৰে অন্তৰত থকা তেওঁলোকৰ সমস্ত যি অহংকাৰী শক্তিবিলাক আছিল সেই শক্তিবিলাকক নাশ কৰিবলৈ প্ৰযত্ন কৰি কৃষ্ণ হৈ পৰিছে প্ৰত্যেকগৰাকী গোপীয়ে এবাৰত যদি অসুৰৰ লগত যদি অসুৰ হৈছে অসুৰৰ লগত লীলা কৰোঁতে কোনোবাই যদি অসুৰ হৈছে তেতিয়াহ'লে সেইগৰাকী গোপীয়ে কোনোবা এটা লীলাত তেওঁ কৃষ্ণ হৈছে আমাৰ সাধাৰণতে এটা লৌকিকৰ ধাৰণা আছে যে অভিনয় কৰিবলৈ যাওঁতে অভিনয়ৰ প্ৰতিভা অনুসাৰে যে অমুকে অমুক ৰোলটোহে কৰিব পাৰে গতিকে সেই ৰোলকে তেওঁ সদায় দি তাৰ জৰিয়তে তেওঁৰ প্ৰতিভাক বান্ধি ৰাখিব বিচাৰে কিন্তু লৌকিকত প্ৰত্যেকটো চৰিত্ৰৰ লগত ৰূপৰ লগত শক্তিৰ লগত পৰিচয় যদি হ'ব লাগে তেতিয়াহ'লে একোজনে সমস্ত ৰূপ তেওঁ ধাৰণ কৰাৰ সুযোগ সুবিধা পাব লাগে আজি গোপীসকলৰ মাজত কিন্তু এবাৰ যিজনে কৃষ্ণ হৈছে সেইজনে সদায় সেই কৃষ্ণ ভাওটোকে প্ৰতিটো লীলাত কৰিছে এনেকুৱা নহয় কোনোবাজনী পুতনা হৈছে পুতনা হোৱাজনীয়ে কোনোবা এটা লীলাত তেওঁ কৃষ্ণ হৈছে যে এনেদৰে সমস্তবিলাকে মনত যিটো ভাৱনা আহে যে মই কৃষ্ণ তেওঁ কৃষ্ণই হৈছে মনত যদি ভাৱনা হয় মই অসুৰ হৈছোঁ তেওঁ অসুৰে হৈছে যে এনেদৰে এতিয়া তেওঁলোকৰ মন বুদ্ধি কেৱল ভগৱন্তৰ সন্ধানত আছে বাহিৰত বিচাৰি ফুৰা কৃষ্ণটোৰ কাৰণে কিমান হাবাতৰি খাইছে অন্তৰত থকা কৃষ্ণটোক জগাবৰ কাৰণে আমাৰ কিমান কষ্ট হৈছে চিন্তা কৰি চাওকচোন বাৰু এতিয়াও গোপীসকলৰ মনত নিজৰ নিজৰ হৃদয়তে যে কৃষ্ণই বাস কৰি আছে এই ধাৰণাটো এতিয়াও আনিব পৰা নাই কাৰণে অভিনয়ৰ জৰিয়তে তেওঁলোকৰ মন বুদ্ধিক এক মহা শক্তি দিবৰ কাৰণে যিটো শক্তিত এটা সময়ত সমস্ত ত্যাগ কৰি কেৱল কৃষ্ণক দেখিবৰ কাৰণে তেওঁলোকে মনস্থ কৰিব বিচাৰিছে এতিয়া বাহিৰত কৃষ্ণ দেখিছে কোনোবা এগৰাকী কৃষ্ণ দেখিছে গতিকে তেওঁ নিজে ৰাক্ষস হৈছে তাৰ মাজৰে নিজৰ মনটোক পতিয়ন নিয়াবৰ কাৰণে যেন প্ৰযত্ন কৰি গৈ আছে কিন্তু স্বৰূপতে এইটো পৰ্যায়ৰ মাজেদি গৈ কেনেকৈ এটা সময়ত শুভ বুদ্ধি উদয় হ'ব যে এনেকৈ বিচাৰিলেও আমি কৃষ্ণক নাপাওঁ তেতিয়াহ'লে কেনেকৈ বিচাৰিম তাৰ এটা সূত্ৰ নিশ্চয় প্ৰভু ভগৱন্তে তেওঁলোকৰ হৃদয়ত প্ৰদান কৰিব তেতিয়া তেওঁলোকে অভিনয় ত্যাগ কৰিব অভিনয় ত্যাগ কৰি নিজৰ দেহৰ ভিতৰতে সেইজনক পাবৰ কাৰণে বিচাৰিব আৰু সেইটো পৰ্যায়লৈকে নিজৰ মনক এটা শক্তি দিবৰ কাৰণে আজি এই অভিনয়ৰ যিখিনি ভাৱনা ভগৱন্তে তেওঁলোকক দি দিছে অৰ্থাৎ ভগৱন্তৰ মতেই এতিয়াও তেওঁলোকে সমস্ত লীলা কৰি গৈ আছে নেদেখা জনেই তেওঁলোকক অন্তৰতে থাকি অনুভূতিটো দি আছে যদি তুমি মোক পাব লাগে প্ৰথমতে কৃষ্ণ হৈ লোৱা মোক যদি পাব লাগে কৃষ্ণই যাক যাক বধ কৰিছিল যাৰ যাৰ লগত যিবোৰ লীলা কৰিছিল সেইবোৰ হোৱা তেতিয়া পাবা এইটো ৰাস্তাৰে এতিয়া তেওঁলোকক লৈ গৈ আছে কৃষ্ণ